নমস্কাৰ, মোৰ পুৰফিছ লাইফষ্টাইল ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে নিশ্চয় থাম্বনেইলখন চাই গমেই পাইছে। কলা চাউলৰ পায়স বনাবৰ কাৰণে ইয়াতে মই লৈছোঁ ডাঙৰ কাপেৰে 2 কাপ কলা চাউল। এইখিনি মই 2 ঘণ্টামানৰ কাৰণে তিয়াই ৰাখিছোঁ। যিহেতু চাউলবিলাক বহুত টান হয়, সেইকাৰণে এতিয়া মই এইখিনি কুকাৰত এটা হুইচেল মৰালৈকে সিজাই ল'ম। এতিয়া মই ইয়াতে ডাঙৰ কাপেৰে 1 কাপ পানী দিছোঁ। এইখিনি মই কুকাৰত এতিয়া সিজিবৰ কাৰণে দি দিম। গোটেইখিনি দিছোঁ। এতিয়া মই ঢাকনিখন ভালদৰে মাৰি দিব লাগিব। গাখীৰ উতল আহিবৰ কাৰণে দিছোঁ। ইয়াতে দিম মই ইলাচি 3টা, তেজপাত 1 খিলা। এইখিনি মই ভালদৰে লৰাই দিম। ইয়াতে মই আধা লিটাৰ গাখীৰ লৈছোঁ। মোৰ কলা চাউলখিনি সিজিছে। এতিয়া মই ইয়াতে গৰম কৰি লোৱা গাখীৰখিনি দি দিম। লগতে ইয়াতে কেইটামান খিচমিচ দি দিম। ভালদৰে লৰাই ল'ব লাগিব। অকণমান উতল অহাৰ পিছত ইয়াতে মই চেনি দিম। এতিয়া মই ডাঙৰ কাপেৰে 1 কাপ চেনি দি দিছোঁ ইয়াত। এতিয়া মই ভালদৰে লৰাই দিম। আপোনালোকে কিমান পৰিমাণৰ মিঠা খায় সেইখিনি জোখত মিঠাটো দি দিম। সেয়া মোৰ কলা চাউলৰ পায়স ৰেডি হৈ গ'ল।